সো হে দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল উৎপলছ ব্লগ। তো আজি মই এখন নতুন চাইকেল কিনিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ আমি ফাইনেলি চাইকেলৰ দোকান পাই গ'লোহি। এতিয়া মই চিলেক্ট কৰোঁ কোনখন চাইকেল ল'ম। আৰু এইখন হৈছে অভাৰব্ৰিজ। এতিয়া আমি চাইকেল লৈ গৈ আছোঁ ঘৰলৈ। এতিয়া মই ঘৰ পাই গ'লোহি। আপোনালোকে চাইকেলখন আনবক্সিং কৰা চাই থাকক। আৰু চাইকেলখনৰ পৰা প্লাষ্টিক কাগজবিলাক খুলি হৈ গ'ল। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।